Here is to welcome to back Vikas Sharmaৰ ব্লগ। চ' আজি তোমালোকলৈ এটা নতুন মানে ধুনীয়া দুখ লগা দুটামান সং আছে, শুনিলৈ তোমালোকে কমেণ্ট কৰা। চ' প্লিজ। যাৰ হাঁহিটোৰ কাৰণে মই জীয়াই আছো, তেওঁ আকৌ কান্দি আছে আন কাৰোবাৰ কাৰণে। ঘৃণা নকৰিবা মোক, মই বহুত দুখ পাম। মাথো মৰমেৰে কৈ দিবা তোমাৰ প্ৰয়োজন নাই বুলি। তোমাৰ পৰা বহুত দূৰ গুচি যাম আৰু কেতিয়াও উভতি নাহোঁ। সঁচা ভাল পোৱা বিশ্বাসঘাতকতা নকৰে, অজুহাত নেদেখুৱাই, সময় দিবৰ কাৰণে চেষ্টা কৰে, সৰু হৈ ক্ষমা খুজিব, মৰমৰ লগতে অলপ অভিমানো কৰিব, প্ৰিয়জনৰ সুখৰ বাবে কিছু ত্যাগ কৰিব, কাৰণ সঁচা প্ৰেম কৰাজনে বুজি পায় আপোনাৰ মূল্য তেওঁৰ জীৱনত কিমান। কথা পাতিবৰ বাবে সময় নহয়, হৃদয়ৰ প্ৰয়োজন। প্ৰথম ভাল পোৱাৰ নিচিনা দ্বিতীয় ভাল পোৱা কেতিয়াও হ'বই নোৱাৰি, কাৰণ প্ৰথম ভাল পোৱা তোমাৰ অন্তৰখন যেতিয়া ভাঙি গুচি যায় ন, আৰু তেতিয়াৰ পৰা তোমাৰ জীৱনত যিমানে আহি গুচি নাযাওক কিয় তেতিয়া অন্তৰ নাভাঙিব।